জীৱন এই জীৱনটো সকলোৱে এবাৰেই পাইছে, তুমিও এবাৰেই পাবা। গতিকে তোমাৰ লাইফত যদি কোনোবাই থাকিব বিচৰা নাই, তেওঁক জোৰ জবস্তি কৰি তোমাৰ লাইফত ৰাখি নল'বা। কাৰণ যদি তেওঁ যাব বিচাৰিছে, তেওঁক যাব দিবা। তুমি তোমাৰ মতে চলি গৈ থাকিবা, সকলো কামতে ব্যস্ত থাকিবা, ফেমিলিক টাইম দিবা। তেওঁৰ এবচেঞ্চখিনিয়ে কেতিয়াও যাতে তোমাক জীৱনলৈ সমস্যা কঢ়িয়াই নানে, তাৰে চেষ্টা কৰিবা। ফেমিলিৰ লগত ফুৰিব যাবা, টাইম স্পেণ্ড কৰিবা, তেতিয়া মনটো তোমাৰ সলনি হ'ব। তোমাৰ হবিজবোৰ পূৰা কৰা, তোমাক ভাল লগা কামখিনি কৰা। বেলেগৰ কাৰণে নিজক দুখ দি কি লাভ? জীৱনত ভাল পোৱাৰ বাহিৰেও আৰু বহুত কিছু কাম আছে, সেইবোৰ কৰা যাতে তুমি জীৱনত ছাকচেছ হ'ব পাৰা।